दारागाव जाय दारागावआ आथिखालाव मुंदांखा जानो हमलांगासिनो दं। बाक्सा जिल्ला भारत भुटान सिमना ओनसोलाव थानाय दावबायारिफोरनि दावबायग्रा थिलि। बे दावबायारि थिलिया दायो गोदान महर मोनदों दारागाव दिरों कपारेटिभ ससाइटिनि सोद्रोमाफोरनि मावसोमनायजों। नाथाय दायो बे दावबायारि थिलियाव आसामनि दाब दाब जिल्ला आरो जायगानिफ्राय दावबायारिफोरा दावबायफैनायफोरनि मदद आरो हेफाजाबजों दारागाव दिरों कपारेटिभ ससाइटिनि मावसोमनायजों गोदान महर मोननाय दावबायसालिखौ माखासे सुबुंफोरा मेगन सानानै माबोरैहाय फोजोबस्रांनो हायो बेनि सोलो खालामबाय थादों होननानै अजद लाबोदों दारागाव दिरों कपारेटिभ ससाइटिनि वर्किं प्रेसिडेन्ट जगदीश रामसियारि बिथाङा। लोगोसे बिथाङा जायफोर बिथांमोना बेबायदि दावबायारि थिलिखौ गाज्रियै मुं सुदों आरो फोजोबस्रांनायनि खैसार खालामबाय थादों बिथांमोनखौ फैनानै नायबिजिरनोबो खावलायो। लोगोसे बिथाङा रोखा फोरमायनानै बे दावबायारि थिलिखौ सोरबाया गोसो जाबानो बन्द खालामनो हाया होननानैबो बुंथिबावो। मख'जाथावदि बे दावबायसालिखौ बिथांमोना फैबाय थानाय समाव जेसेबां हायो दावबायारिफोरनि गोसो बोहोनो हानाय बायदि खामानि मावलांगोन आरो दा जाखिनि दावबायसालियाव खामानि मावदों बेवहाय सोरखारनि जेबो मदद मोनाखै होननानैबो रोखायै जोंनि खौरांनि गेजेरजों फोरमायो। চাওক আপোনালোকক মই প্ৰথমতে মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ দাৰাগাঁও দিৰিং যি পিকনিক স্পটক লৈ যে ইয়াতে পিকনিক স্পটৰ নামত আহি যে ইয়াতে ৰাজহুৱা ৰাইজৰ যি এটা বয়া এটা পৰিৱেশ জন্ম দিয়া বুলি যিটো কৈ আছে সেইটো যিসকল ব্যক্তিয়ে আজি আমাক পিকনিক স্পটক বদনাম কৰিছে বা আমাক মিডিয়াৰ আগত যিসকল ব্যক্তিসকলে আজি সেইটো ক'বলৈ ধৰিছে সেইটো মই ক'বলৈ বিচাৰিছোঁ। তেখেতসকলে আজি সেই পিকনিক স্পটত আহি নিজে চাই যাওক, নিজে আহি ইয়াতে অনুভৱ কৰক যে তেখেতসকলে ঘৰত থাকি আনৰ কথা শুনি এনে নানা ধৰণৰ বগা বাজ্য কথা কয়। আমাৰ যে সেই উত্তৰ অঞ্চলত এটাই মাত্ৰ এটা টুৰিজিম প্লেচ হিচাপে দাৰাগাঁও দিৰিং পিকনিক স্পটত এটা সুনাম আহি আছে বা সুনাম কৰাই আনি আছে, সেইটো তেখেতসকলে চকু চোৰা হয়। আজি আমাৰ সেই দাৰাগাঁও দিৰিং পিকনিক স্পটক কেনেকৈ ৰোধ কৰিব পাৰে, কেনেকৈ বন্ধ কৰিব পাৰে তাৰ পৰিকল্পনা কৰি তেখেতসকলে আমাৰ যে পিকনিক স্পটক লৈ তেখেতসকলে নানা ধৰণৰ কৌশল ৰচনা কৰি তেখেতসকলে আমাক বদনাম দি ব্লেম দি আমাক ওপৰত এটা পিকনিক স্পটৰ ওপৰত এটা ডগ জাপি দি সেইটো প্ৰশাসনক বা চৰকাৰক আবেদন নিবেদন কৰি তেখেতসকলে এইটো বন্ধ কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছে। সেইটো তেখেতসকলে যি চিন্তা কৰি যি আমাৰ ওপৰত ব্লেম দি আজি সেই পিকনিক স্পটটো ধ্বংস কৰিবলৈ তেখেতসকলে খুজিছে, সেইটো কোনো জীৱনত নোৱাৰে, কোনো জীৱনত তেখেতসকলে এইটো বন্ধ কৰিব নোৱাৰে। সেইটো পৃথিৱীৰ এটা সৌন্দৰ্য এটা ঠাই, পৃথিৱীৰ মাজত আমি সেই তিনিকোণীয়া ভূটান আৰু ইণ্ডিয়ান যি বৰ্ডাৰ, ইণ্ডিয়াৰ যি বৰ্ডাৰ, সেই বৰ্ডাৰৰ ওচৰত যি এটা সৌন্দৰ্য এটা আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই ভোগ কৰাৰ কাৰণে যিসকলে ইয়াতে আহি পৰ্যটকসকলে এটা আনন্দ পাইছে বা আনন্দ উপভোগ কৰিছে, সেইটো আমাক তেখেতসকলে ধন্যবাদ দি যায়। তেখেতসকলে আমাক কৈ যায় যে আপোনালোকে সেইটো পিকনিক স্পটটো চিৰদিনৰ কাৰণে আপোনালোকে ভৱিষ্যত মংগলময় চিন্তা কৰি আপোনালোকে কাম কৰি যাওক। এদিন সেইটো সুনাম আনিব, একদিন এইটো ডাঙৰ এটা অসমতে নহয় ইণ্ডিয়াৰ ভিতৰতে সি এটা টুৰিজিম প্লেচ হ'ব বুলি তেখেতসকলে আমাক কথা দি যায়। সেই স্থলত আজি একচাম লোভীবাদী, একচাম সুবিধাবাদী ষড়যন্ত্ৰকাৰীয়ে আমাৰ সেইটো পিকনিক স্পটটো ভাল হোৱা দেখা পায়, ৰাইজৰ সমাগমটো দেখা পায়, ইয়াৰ যিখিনি ব্যৱস্থা, যিখিনি ইয়াৰ ৰাইজে যিখিনি আহি ইয়াতে যি এটা ব্যৱস্থা পাইছে সেইটো তেখেতসকলে চকু চৰা হয়। আজি ইয়াৰ পিকনিক স্পটৰ ওপৰত তেখেতসকলে নানা ধৰণৰ কৌশল ৰচনা কৰি আমাৰ পিকনিক স্পটটো ব্লেম দি আমাৰ ওপৰত ইলিগেল কাৰ্যকলাপ হোৱা বুলি তেখেতসকলে যিসকল মিডিয়া পাৰ্চনে, যিসকল ৰাইজে আবেদন নিবেদন কৰি আমাক যি বদনাম দিয়াৰ কাৰণে চেষ্টা কৰিছে, তেখেতসকলে আহি নিজে সেই প্ৰেক্টিকেলত এই দাৰাগাঁও পিকনিক স্পটত আহি তেখেতসকলে নিজে অনুভৱ কৰক, তেখেতসকলে নিজৰ চকুদি চাওক তেতিয়া ইয়াতে কি হৈ আছে, আগত কি আছিল, আজি কি হৈ আছে, সেইটো তেখেতসকলে নিজে অনুভৱ কৰিব পাৰিব। আজি আমি সেইটো পিকনিক স্পটটো জন্ম দিয়াটো বেছি দিন হোৱা নাই। আমি 2018-19 চনত আমি এইটো স্থাপন কৰিছিলোঁ। সন্মানীয় আমাৰ আজি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যি সময়ত তেখেতে নাছিলে, ৰাজনীতিত অহা নাছিলে, এই সময়তে তেখেতে ইয়াৰ যি দাৰাগাঁৱত তেখেতে এটা সৌন্দৰ্যটো দেখা পায়, ইয়াতে ফুৰিবলৈ আহি তেখেতে আমাক যে এটা প্ৰেৰণা জাগাইছিল যে ইয়াতে এটা টুৰিজিম প্লেচ হ'ব, আপোনালোকে সেইটো ভালদৰে চোৱা চিতা কৰি অলপ যদি আপোনালোকে কাম কৰে তেতিয়াহ'লে নিশ্চয় একদিন এইটো টুৰিজিম প্লেচ হয়, আমাৰ এটা সুনাম আনিব, আমাৰ এই উত্তৰ অঞ্চলৰ এটা গৌৰৱ আনিব পাৰিব বুলি তেখেতে আমাক কথা দিয়া নিয়াকৈ
আমি তেখেতৰ কথা লৈয়ে তেখেতে আমাক যথেষ্ট সহায় কৰিছে তেখেতৰ কথা মতে আমি আজি সেই পিকনিক স্পটত যিটো আমাৰ নদীত মানে নামনিত যিটো ৰাস্তাই নাছিলে গাড়ী আহিব নোৱাৰা আছিলে বাইক আহিব নোৱাৰা আছিলে আজি বাইক নহয় 4 চকা বাছ যিকোনো মানে গাড়ীও জাতীয় মানে যাতায়াত যিখিনি মানে গাড়ী আছে সকলো গাড়ী ইয়াতে মানে পিকনিক স্পটলৈ নামি আহিব পাৰে উঠিব মানে পাৰা যি মানে ৰাস্তা সেইটো আমি আজি কৰিবলৈ সক্ষম হৈছোঁ ৰাস্তাখিনি আমি ভালদৰে কৰিবলৈ পাৰিছোঁ আৰু লগতে আমি গাড়ী ৰখা পাৰ্কিং যিটো মানে প্লেচ সেইখিনিও আমি আজি মানে বনাই ৰাখিবৰ কাৰণে ঠাইখিনি আমি বনাব পৰা হৈছোঁ আৰু লগতে ৰাইজবিলাকে আহি বহাৰ কাৰণে ৰেষ্ট লোৱাৰ কাৰণে আমি ৰেষ্ট হাউচৰ পৰা বহা ঠাইৰ পৰা বিভিন্ন মানে যিখিনি আমাক সুবিধা লাগে সেই সুবিধাখিনি আমি পৰ্যায়ক্ৰমে আজি কৰি গৈ আছোঁ কিন্তু আজি দুৰ্ভাগ্যবশত আমি ক'ব লাগিব যে বহুতে ক'ব পাৰে ইয়াতে চৰকাৰী অনুষ্ঠান কিবা পাইছে চৰকাৰে কিবা এটা অনুদান দিছে বুলি ক'ব পাৰে কিন্তু আজিলৈকে আমি অসম চৰকাৰে হওক ব্ৰিটিছ চৰকাৰৰ পৰাই হওক আজিলৈকে আমি 1 টকাও চৰকাৰৰ ফালৰ পৰা আমি পাবলৈ সক্ষম হোৱা নাই আমাক ৰাইজে যিখিনি সহায় সহযোগ কৰিছে যিসকল পৰ্যটকসকলে আহি আমাৰ সেই পিকনিক স্পটত আহি যিখিনি আমাক দান বৰঙণি আমাক মানে জগাইছে সেইখিনি দিয়ে আমি আজি অলপ কালি অলপ আমি এনেকৈ আজি আমাৰ সেই পিকনিক স্পটৰ যিখিনি মানে কৰিনো কাম সেইখিনিতো ৰাইজৰ আশীৰ্বাদ লৈ আমি কৰি গৈ আছোঁ बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया खालि फट' गांसे पेन कार्ड आधार कार्ड भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम